हेलो फ्रेंड्स स्वागतम जनाइছো फ्रेंड्स परिवारলৈ আজি মই আপোনালোকক ভাৰতীয় ডাক বিভাগৰ এটা গুৰুত্বপূৰ্ণ স্কিম মান্থলি ইনকাম স্কিম MISৰ বিষয়ে জনাম এই স্কিমত আপুনি একেলগতে কিছু টকা ৰাখি সেই টকাৰ সুদ প্ৰতি মাহে পেনশন হিচাপে লাভ কৰি আপোনাৰ প্ৰয়োজনীয় খৰচ উলিয়াই থাকিব পাৰে আৰু প্ৰতি মাহে সৰ্বাধিক 5775 টকা পৰ্যন্ত ইয়াৰ সুদ লাভ কৰিব পাৰে গতিকে পলম নকৰি আহকচোন স্কিমটোৰ বিষয়ে ভালদৰে জানি লওঁ আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক যাতে পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰে পোষ্ট অফিচ মান্থলি ইনকাম স্কিম চমুকৈ MIS এই স্কিমত আপুনি সৰ্বাধিক সিঙ্গল একাউণ্টত 4.5 লাখ টকা আৰু জয়েন্টলি 9 লাখ টকা ৰাখিব পাৰে আৰু মিনিমাম 1500 টকাৰ পৰা ৰাখিব পাৰে এই একাউণ্টৰ মেচুৰিটি পিৰিয়ড 5 বছৰ আৰু ইয়াৰ প্ৰতি মাহে মাহেকীয়া সুদ আপোনাৰ পোষ্ট অফিচৰ সেভিংস একাউণ্টত MISৰ একাউণ্ট খোলা তাৰিখতে আপোনাৰ সেভিংস একাউণ্টত সোমাই থাকিব এই স্কিমৰ ইন্টাৰেষ্ট ৰেট 7.7% ইয়াৰলি জানুৱাৰীৰ পৰা মাৰ্চ 2019 লৈকে এই ৰেট ধাৰ্য কৰা হৈছে আপুনি যদি 9 লাখ টকা ইনভেস্ট কৰে তেন্তে প্ৰতি মাহে লাভ কৰিব 5775 টকা আৰু 2887 টকা লাভ কৰিব যদি আপুনি 4.5 লাখ টকা ইনভেস্ট কৰে ইয়াৰ ইন্টাৰেষ্ট ক্যালকুলেশন মই পোষ্ট অফিচ ইন্টাৰেষ্ট ক্যালকুলেশন এপ এটাৰ সৈতে দেখুৱাই দিছো চাওকচোন এইদৰে আপুনি নিজেও ইন্টাৰেষ্ট ক্যালকুলেশন কৰি চাব পাৰে কিমান টকাত কিমান মাহেকীয়া সুদ লাভ কৰিব পাৰি এই একাউণ্ট আপুনি অকলশৰে বা জয়েন কৰি বা আপোনাৰ ল'ৰা ছোৱালীৰ নামতো খুলিব পাৰে এই একাউণ্ট আপুনি কেশ বা চেক দিও খুলিব পাৰে কিন্তু চেক দি খুলিলে আপোনাৰ যি তাৰিখত চেক ক্লিয়াৰিং হৈ গভৰ্নমেন্ট একাউণ্টত টকা ক্ৰেডিট হ'ব সেই তাৰিখতে আপোনাৰ একাউণ্টৰ ওপেনিং ডেট হিচাপে ধৰা হ'ব আপুনি এই স্কিমত সৰ্বাধিক জমা সীমাৰ ভিতৰত এটা বা ততোধিক একাউণ্ট খুলিব পাৰে যিকোনো পোষ্ট অফিচত অৰ্থাৎ আপুনি সিঙ্গল কৈ খুলিলে 4.5 লাখ আৰু জয়েন কৰি খুলিলে 9 লাখতকৈ বেছি টকা এই একাউণ্টত ইনভেস্ট কৰিব নোৱাৰিব এই একাউণ্টত নমিনি দিয়াৰো ব্যৱস্থা আছে আপুনি একাউণ্ট খোলাৰ সময়ত বা একাউণ্ট খোলাৰ পিছতো নমিনি দিব পাৰিব এই একাউণ্টৰ লেনদেন আপুনি ভাৰতবৰ্ষৰ যিকোনো CBS পোষ্ট অফিচতে কৰিব পাৰিব আৰু এটা পোষ্ট অফিচৰ পৰা আন এটা পোষ্ট অফিচলৈ সহজতে ট্ৰান্সফাৰ কৰি ল'ব পাৰিব এই স্কিমত টকা জমা ৰাখিলে আপুনি এবছৰৰ আগত প্ৰিমিচুৰ কৰিব নোৱাৰিব এবছৰৰ পিছত আৰু 3 বছৰ নহওঁতেই যদি আপুনি সাৰেন্ডাৰ কৰে তেতিয়া হলে জমা ধনৰ পৰা 2% আৰু 3 বছৰৰ পিছত উলিয়ালে 1% ডিডাকশন কৰা হ'ব গতিকে এই স্কিমত টকা ৰাখিলে পৰাপক্ষত আপুনি 5 বছৰলৈ ৰাখিবলৈ চেষ্টা কৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু পৰৱৰ্তী ভিডিও চাবৰ বাবে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ